আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। ভাত পানী খাই আজৰি হৈ এতিয়া অকণমান আজি ছানডে বুলি ফুৰিবলৈ ওলাই যাওঁ। এনেই অকণমান ওলাই যাওঁ, ল'ৰাটো পৰীক্ষাও শেষ হৈছে। এতিয়া ক'ত যাওঁ চাই থাকাচোন। ইমান দৰ্জাখন মাৰি ল'বা দেই, আবেলি অলপ ফুলত পানী দি থৈ যাবা। ব'লা এই এতিয়া ক'ত যাম? তই এতিয়া ক'ত যাম? ওলাইতো আহিছে ছানডে। এই দুদু গেমত ব্যস্ত এইফালে। বজাৰত সৰু আলু ল'ম বুলি ভাবিছোঁ। অকণমান গুটি আলু কেনেকৈ দিছে? গুটি আলু বিলাহী আলু কয় এইটো, আলুটো গুটি আলু কয়। কেনেকৈ দিছে? ৰ'বা এইফালৰ পৰা চাই আছোন মানে লওঁ ন, নোধোৱাকৈ খাই দিলে তাই। ঔটেঙা লওঁ ন, কিন্তু ঔটেঙা দেখিছে পকা 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 ঔটেঙা। কি হয় এইটো? এইটো কি পাত? এইটো টিংৰা বজাৰ নহয় জানো এইখন? ঢেৰ বস্তু দিয়ে ন। লোকটো আহিলে পথাৰখন কিমান ডাঙৰ চোৱাচোন। ডিগবৈ পাইছে এতিয়া ন, কিবা কিবি খাবলৈ লৈ লওঁ ন। ডিগবৈ কি খাবা? আহি পাইছোঁহি ঢলাশদিয়া ব্ৰিজৰ ওপৰত। ইয়ালৈকে আহিছিলোঁ আচলতে, এনেই আৰু অকণমান ফুৰিম বুলি আহিছিলোঁ ছানডে বুলি। এইখিনিৰ পৰা দলংখন সেই ৰাউণ্ডটো দেখি থাকে ন। ইমানেই ধুনীয়া ফুলখিনি দেখি তুলি থলোঁ। ব্ৰিজৰ চাৰু কিনাৰটোত এনেকেই গছবোৰ আছে, বিৰাট ধুনীয়া লাগিছে গছখিনি। মদাৰ ফুল কিন্তু নহয়, কি ফুল নামটো নাজানো, জানিলে জনাবচোন। আহি পালোঁ, এতিয়া কি খাম চিন্তা কৰি আছোঁ। কি খাবি? ইমান ভাগৰ লাগিছে ন, আজি বহুত দিন নাই লোৱা কাৰণে আমি ভাগৰ লাগিছে নেকি। মেনুখন চাওঁচোন কি কি আছে। কি কি আছে? চিকেন পিজ্জা হেৰি আছে নি? কৰ্ণ ফ্ৰাই আছে নি? কৰ্ণ খাই লওঁ এতিয়া আমি ন। কৰি আৰু ভিডিঅ' কৰা ধৈৰ্যই নহ'লে, ইমানেই আজি ভাগৰ লাগিলে কিয় নাজানো। চবৰে গোটেইকেইজনীয়ে একদম ভাগৰ লাগিলে, মুখৰ মাত নাইকিয়া হৈ গ'ল। আহি আছোঁ আৰু মনে মনে বাটটোত খাই বৈ। এতিয়া আহি পাই মুখ হাত ধুই লাল চাহ একাপ খাইছোঁ তিনিজনীয়ে। বেটা গ'ল নিজৰ ৰুমলৈ, আৰু আজি বজাৰ কৰিম বুলি ভাবিছিলোঁ, কৰা নহ'লে। ইমান ভাগৰ লাগিলে সেয়া ফুৰিয়ে দেহাবোৰ একেবাৰে বেয়া হৈ গ'ল দেখোন ন।
বেয়া ভাগৰ লাগিলে আজি আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ বাই বাই